নমস্কাৰ যদি আপোনালোকে জ্যোতিষী কৌস্তভমণি শৰ্মাৰ প্ৰতিটো সপ্তাহৰ ৰাশিফল জানিবলৈ বিচাৰে KMS এষ্ট্ৰলজি চেনেলটো চাব পাৰে আৰু লাভ কৰিব পাৰিব বিভিন্ন জ্যোতিষীয় সমাধান। ধন্যবাদ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল, আপোনালোকে যি এই চেনেলটোৰ সহায় সহযোগিতা আপোনালোকে কৰিছে তাৰ বাবে প্ৰতিজন ছাবস্ক্ৰাইবাৰ শ্ৰোতা দৰ্শকক মোৰ ফালৰ পৰা মহালক্ষ্মী পূজাৰ অতিকৈ মৰম চেনেহ আৰু প্ৰতিজন শ্ৰোতা দৰ্শকৰ শুভ আৰু মংগলময় হোৱাৰ কামনা কৰিছোঁ। মই কৌস্তভমণি শৰ্মা। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোৰ লগত পোনপটীয়া যোগাযোগ কৰিব পাৰে। ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে। আৰম্ভ কৰিছোঁ। যিহেতু মহালক্ষ্মী পূজাৰ আপোনালোকে যদি 100টাকৈ প্ৰদীপ মহালক্ষ্মী চৰণত মহালক্ষ্মী পূজাৰ দিনা জ্বলায় আৰু এই প্ৰদীপ যদি আপোনালোকে উৎসৰ্গা কৰে পণ্ডিতৰ জৰিয়তে বা আপুনি নিজেও আপোনাৰ গোত্ৰ নাম আদি জনাই যদি এই 100 প্ৰদীপ সহস্ৰ প্ৰদীপ আপুনি মহালক্ষ্মী দেৱীৰ আগত জ্বলায় তেনেহ'লে মহালক্ষ্মীৰ কৃপা বছৰটোৰ বাবে থাকে বুলি এক প্ৰবাদ আছে। আৰু মহালক্ষ্মী পূজাৰ দিনা যদি আপুনি মহালক্ষ্মী ঘট মানে এটা পিতলৰ ঘট পোৱা যায় বা ঘটি তেনেধৰণৰ লোটা তেনেধৰণৰ বস্তুত 1 লোটা পানী ভৰাই লৈ তাত কেইটামান চাউল দি ঘৰত এটা আপোনাৰ দেৱগৃহ বা পূজা কৰা ঠাইত যদি ৰাখি তাক পূজা কৰা হয় তেনেহ'লে বছৰটোৰ বাবে ধন ঐশ্বৰ্য সম্পত্তি আদিৰ পৰা বহু পৰিমাণে আপোনালোকে এই যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব। এইখিনি কথা আপোনালোকক জনোৱা হ'ল। আৰু যদি পাৰে মহালক্ষ্মী পূজনত বিশেষকৈ বাদ্য ঘণ্টা পিতল কাঁহ আদি নবজালে শুভ বুলি কোৱা হয়। মান্যতা আছে যে বাচন বৰ্তন তেনেধৰণৰ বস্তুবোৰো কোনো ধৰণৰ শব্দ নোহোৱাকৈ প্ৰতিদিনে প্ৰক্ষালন কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে। তেনেহ'লে মহালক্ষ্মী